गोजां बोथोर फैनाय लोगो लोगोनो हादोरसानि लावखार ओंखाम जाग्रा थावनिफोराव गोबां दावबायारि आरो लावखार ओंखाम जाग्रा हानजानि होंगो दोंगो जानायखौ नुनो मोन्दों। बेबादिनो बिटिआर हालामनि दाब दाब जायगाजों लोगोसे तामुलपुर आरो उदालगुरि जिल्लानि सिमा भुटान हादोरनि आफाङाव थानाय बगामाथियाव गोबां सुबुंनि बाना जानायखौ नुनो मोन्दों। सोमखोर मिथिंगानि नुथायजों बुंफबनाय बगामाथिनि लावखार ओंखाम जाग्रा थावनिखौ दिनै बगामाथि इक' टुरिजम ससाइटिनि बानजायनायाव नालापारा रेन्जनि रेन्जार राजेन बसुमतारीनि आखाइजों गाहाय दरखंखौ बेखेवनाय जायो। गुबुन फारसेथिं बगामाथि लावखार ओंखाम जाग्रा थावनिनि गाहाय हाबलांग्रा गेटखौ बेखेवनाय हाबाफारियाव बाहागो लानानै नालापारा रेन्जनि रेन्जार राजेन बसुमतारी आरो बगामाथि इक' टुरिजम ससाइटिनि बिबानगिरिया खौरां बिजोङाव ओरैबायदि बुङो। আজি বৰনদী वाइल्ड लाइफ सेंचुरीर पिकनिक स्पटत আহি प्रथम गेटखन मैं उद्बोधन करिलो। এই उद्बोधনৰ কৰাৰ কাৰণে মই ধন্যবাদ থাকিল। তাৰপিছত আমাৰ যিটো বগামাটি পিকনিক স্পটটো ধৰ वाइल्ड लाइफ एरिया হয়, এই वाइल्ड लाइफ एरियात এনেকৈ এটা পিকনিক স্পট পাতি যি ধৰণে মানুহবিলাকে আহি ইয়াতে এনজয় কৰি যিখিনি উৎফুল্লিত হৈ পৰিছে সেই বিষয়ে মই বহুত ভাল পাইছোঁ। আৰু মই ইয়াতে জইন কৰা বেছি দিন হোৱা নাই। আজি 14 তাৰিখে কাৰ্যভাৰ দায়িত্ব লৈছোঁ বৰনদী ৰেঞ্জত। তাৰপিছত এইখিনিতে আহি আজি ইয়াতে উপস্থিত হৈ যি ভাল পাইছোঁ মই, আৰু এই পিকনিক স্পটটো যাতে ভৱিষ্যতলৈ ভালে চলি যাই থাকে আৰু কোনো কাজিয়া পেচাল নকৰাকৈ যাতে পিকনিক খাবলৈ অহা মানুহলৈ যাতে ভালে নিজৰ পৰিচালনা সমিতিসকললৈ যাতে বেয়া ব্যৱহাৰ নকৰে আৰু নিজৰ আৰু এইটো যিটো वाइल्ड लाइफ एरिया হাতী ছাতিৰ মানুহৰ লগত কনফ্লিক্ট হৈ থাকে সেইখিনি যাতে চিনচিয়ৰ হৈ যাতে পিকনিক খাবলৈ অহা মানুহবিলাক যাতে নিজৰ দেহাটো যাতে ৰক্ষা কৰে আৰু কিবা ভৱিষ্যত যদি কিবা বেছিকৈ চিটুৱেশ্যনটো যদি বেয়া হয় তেতিয়াহ'লে আমাৰ NGO সকলে যাতে আমালৈ আবেদন কৰে যে আমাক প্ৰটেক্ট দিবলৈ বৰনদী वाइल्ड लाइफ सेंचुरी रेंजर পৰা কৰ্মকৰ্তাসকলক আবেদন কৰি ইয়ালৈ প্ৰটেক্ট দিয়াৰ ব্যৱস্থা কৰিব বুলি মই আশা কৰিলোঁ। এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰণি। এটি তৰফৰ পৰা মই নমস্কাৰ যাচিছোঁ। আগন্তুক 2024 নতুন বৰ্ষৰ আমাৰ বগামাটি বনভোজলৈ অহা সকলো বনভোজ প্ৰেমী ৰাইজলৈ আন্তৰিক শুভেচ্ছা যাচিছোঁ। আজি আমি বহুত আনন্দ হৈছোঁ, কিয়নো আমি আজি দাওৰাইজাৰ ইক' টুৰিজম ছ'চাইটিয়ে আমাৰ যি বগামাটি বনভোজস্থলী, এই বনভোজস্থলীৰ মেইন গেটখন আজি আমি উদ্বোধন কৰিছোঁ। আমাৰ বৰনদী वाइल्ड लाइफ सेंचुरीर नालापारा रेंजर रेंजार राजेन दैमारी तेखेत ছাৰে আমাৰ যি বগামাটি বনভোজস্থলীৰ মেইন গেট এইখন উদ্বোধন কৰি দিছে। কিন্তু আজি উদ্বোধন কৰিছে যদিও আমাৰ বগামাটি বনভোজস্থলীলৈ আমাৰ অসম তথা দেশ বিদেশৰ পৰা বহুতখিনি টুৰিষ্ট লগতে আমাৰ বনভোজকাৰীসকলে যোৱা নৱেম্বৰ অক্টোবৰ মাহৰ পৰাই বহুত পিকনিকৰ আগমন ঘটিছিল। যোৱাকালি বহুতখিনি বনভোজকাৰীসকলে আহিছে, আজিও বহুত টিম আহিছে, পাৰ্টি আহিছে। যোৱা বছৰৰ দৰে আমি দাওৰাইজাৰ ইক' টুৰিজম ছ'চাইটিয়ে সকলো বনভোজ প্ৰেমী ৰাইজক চাৱা চিতাৰ লগতে তেখেতসকলক আমি চিকিউৰিটি দিয়াৰ কাৰণে যি আগত আমি দায়িত্ব লৈ কাম কৰি আহিছোঁ, ঠিক তেনেকুৱা ধৰণৰ 2024 নতুন বৰ্ষত আমি সকলো বনভোজ প্ৰেমিক আদৰাৰ লগত তেখেতসকলক আমি চাৱা চিতা কৰাৰ দায়িত্বটো এতিয়াও আমি লৈছোঁ। আজি আমি দাওৰাইজাৰ ইক' টুৰিজম ছ'চাইটিয়ে আমাৰ এই বগামাটি বনভোজস্থলীত অহা বিভিন্ন ঠাইৰ পৰা অহা যি বনভোজকাৰী তেখেতসকলে যাতে হাই কাজিয়া নহয়, মাৰপিট নহয়, এইটো আমি লক্ষ্য ৰাখি আহিছোঁ। তাৰ কাৰণে আমি দাওৰাইজাৰ ইক' টুৰিজম ছ'চাইটিৰ তৰফৰ পৰা সকলো বনভোজ প্ৰেমী ৰাইজক এইটোৱে ক'ব বিচাৰিছোঁ আমি, যাতে আমাৰ যি চৰকাৰৰ নিৰ্দেশ যিখিনি নিয়মাৱলী, এই নিয়মাৱলীবিলাক পালন কৰি যাতে সকলোৱে শান্তি মনেৰে আমাৰ এই বগামাটিৰ বনভোজ খাই উভতি যাব পাৰে, এইটো আমি কামনা কৰিছোঁ। আমাৰ বগামাটিত যি সোমোৱা টাইম, এইটো চৰকাৰে ৰাতিপুৱা 8টা বজাত সোমোৱাৰ কাৰণে যি দায়িত্ব দিছে, লগতে
যি উভতি যোৱা ঘৰলৈ ঘূৰি যোৱা এইটো টাইম 4টা বজা এইখিনি টাইমটো মেইনটেইন কৰিবৰ কাৰণে সকলো যান বাহনৰ যি চালক তেখেতসকলক আমি বিনম্ৰ অনুৰোধ কৰিছোঁ লগতে বনভোজকাৰী টীমসকলকো আমি অনুৰোধ কৰিছোঁ আৰু লগতে আমি যিহেতু বনভোজকাৰীৰ সম্পূৰ্ণ দায়িত্ব গাড়ী চালক তেখেতসকলৰ দায়িত্ব থাকে তাৰ কাৰণে তেখেতসকলে যাতে নিচা পানী খাই ফেলে গাড়ী চলোৱাৰ কাৰণে চেষ্টা নকৰে এইটো আমি দাউৰাইজাৰ ইকো টুৰিজম ছ'চাইটিৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ কৰিছোঁ লগতে আমাৰ যিখিনি ভূটান পাহাৰৰ পৰা বহি অহা যি এটা কুল পানী এই পানীটো যাতে লেতেৰা নকৰক লগতে যিখিনি পিকনিক পাৰ্টিয়ে লৈ অহা খা সামগ্ৰী এইবিলাক আদৰ হোৱা যিখিনি লেতেৰা এইটো পানীত নেপেলাওক বটল নাভাঙক মাৰামাৰি নকৰক এইটোৱে আমি কামনা কৰিছোঁ যাতে শান্তি মনেৰে যি বনভোজ উপভোগ কৰিব আহিছে তেখেতসকলে যাতে শান্তি মনেৰে আহি শান্তি মনেৰে ঘৰলৈ উভতি যাব পাৰে এইটোৱে আমি কামনা কৰিছোঁ লগতে আমি যিখিনি আমাৰ প্ৰশাসন লগতে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট তেখেতসকলৰ পৰা আমি বহুতখিনি হেল্প পাই আহিছিলোঁ আৰু এই বছৰো আমি তেখেতসকলৰ পৰা আমি সহায় পোৱাৰ কাৰণে আমি সক্ষম হৈছোঁ যাতে ইয়াতে কোনো চিন্তা কৰিব লগা নাই যাতে নিজে ভুল কৰি ফেলে মাৰামাৰি মাত্ৰ নকৰক শান্তি মনেৰে খাই ফেলে আমাৰ বগামাটিৰ পৰা উভতি যাব পাৰক এইটো আমি কামনা কৰিছোঁ আমাৰ ইয়াত যিখিনি বগামাটি বনভোজস্থলী সকলোৱে জানে যে ভূটান লগতে বাক্সা ওদালগুৰি ই তিনিকোণীয়া জাগাত থকা যিখিনি বনভোজস্থলী এইটো হ'ল আমাৰ বহুতখিনি প্ৰাকৃতিক সৌন্দৰ্য এই প্ৰাকৃতিক সৌন্দৰ্য সকলোৱে আহি পেলাই উপভোগ কৰক আমাৰ ইয়াত হৰ্চ ৰাইডিং জীপ লাইনিং লগতে আমাৰ ৰাফটিং লগতে উষা পাহাৰত যি বুদ্ধ মন্দিৰ এইবিলাক সকলোৱে আহি পেলাই এইটো দেখা পাই আছে আৰু এইটো ইয়াত আহিলে কোনো ধৰণৰ মানে ভয় আশংকা নাই গতিকে সকলোৱে নতুন বছৰে এসাঁজ বনভোজ খোৱাৰ লগতে সকলোৱে শান্তি আনন্দ উপভোগ কৰিবৰ কাৰণে আমাৰ বগামাটিলৈ আহক এইটো আমি বিনম্ৰ অনুৰোধ কৰিছোঁ